নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ক্ৰিয়েটৰ আছামিজ টেকৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'ত আপোনালোকক জনাম ইংৰাজী ভাষাত যদি কিবা মেছেজ আহে বা কিবা এটা ডিছক্ৰিপশ্যনত আপুনি লিখা পায়, তাক আপুনি পঢ়িব নাজানে বা আপুনি পঢ়িব জানিলেও তাক ভালদৰে বুজি নাপায়, তাক আপুনি কপি কৰি কেনেদৰে গৈ আপুনি তাক ট্ৰান্সলেশ্যন কৰি আপোনাৰ নিজৰ ভাষাত বা অসমীয়াত আপুনি জানিব পাৰে, তাৰ ওপৰত আজি এই ভিডিঅ'টো বনোৱা হৈছে। যিসকলে জানে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ আমি এনেধৰণৰ টেকনিকেল ভিডিঅ' প্ৰায়ে দি থাকোঁ। কোনোবা এটা ভিডিঅ' হয়তো আপোনালোকে নজনাৰ ওপৰতো আমি বনাব পাৰোঁ। তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে কাষত থকা বেল আইকনটো দবাই ৰাখিব। যেতিয়াই নেকি আমি এনেধৰণৰ টেকনিকেল ভিডিঅ' আপলোড কৰিম, তেতিয়া আপোনালৈ ন'টিফিকেশ্যন গুচি যাব। যিসকল লোক আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, তেওঁলোকলৈ বহুত লাভদায়ক হ'ব। যদিহে তেওঁলোকে চেনেল চলায় আৰু সুবিধাজনক হ'ব। আমি চেনেলৰ নজনা ছেটিংছবোৰৰ ওপৰতো প্ৰায় ভিডিঅ' বনাওঁ। এতিয়া আহক আমি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। আপোনালোকৰ মুখৰ আগত মই অ'পেন কৰিছোঁ নাইচ ৱৰ্ক কিপিং আপ দ্য মমেণ্টাম। অৰ্থাৎ ইয়াৰ অৰ্থনো কি, আজি তাক বুজিবৰ কাৰণে আপোনালোকৰ আগত আজি ইয়াক আমি প্ৰথম যিখিনি কথা আমি নাজানো সেইখিনি স্ক্ৰীনশ্বট মাৰিম। স্ক্ৰীনশ্বট মৰাৰ পিছত ইয়াক ক্ৰপ কৰি ল'ম। ক্ৰপ কৰি আপোনাক চাইজত যিটো জোখত লাগে আমি সেইটো জোখত লৈ ল'ম। কোনখিনি কথা জানিব বিচাৰিছোঁ, কোনবোৰ বুজি পোৱা নাই, সেইবোৰ আমি ক্ৰপ কৰি কপি কৰি ল'লোঁ, ছেভ কৰি ল'লোঁ। ছেভ কৰাৰ পিছত আপুনি ইয়াত টেক্সট স্কেনাৰ, এই টেক্সট স্কেনাৰত আপুনি এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। আপুনি ইয়াক অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত এনেধৰণে কেমেৰা ওলাব। কেমেৰাত আপুনি গেলাৰীলৈ যাব লাগিব। গেলাৰীত গৈ আপুনি যিখন স্ক্ৰীনশ্বট মাৰি ক্ৰপ কৰি ৰাখিছিলে তাক আপুনি লৈ ল'ব লাগিব। এতিয়া চাওক আপোনালোকে এইটো আহি গ'ল। স্কেন কৰিওক। এতিয়া ক্ৰপ আৰু কৰিব প্ৰয়োজন নাই। যদি তাতকৈও কম কথা জানিব বিচাৰে ক্ৰপ কৰি ল'ব। ক্ৰপ কৰাৰ পিছত আপোনাৰ এনেকৈ এটা এডভাৰটাইজ দিব। পূৰণ চিনটোত আপুনি টেপ কৰিব। টেপ কৰাৰ পিছত আপুনি এইখিনি এতিয়া কপি কৰিব পৰা হৈ যাব। আপুনি কপি কৰি ল'লে। এনেদৰে কপি কৰাৰ পিছত আপুনি ইয়াক আকৌ গুগলত যাব লাগিব। গুগলত আপুনি টাইপ কৰিব মিনিং ইন হিন্দী টু ইংলিছ। তেতিয়া আপোনাৰ ইয়াত আহি গ'লে এনেধৰণৰ এখন চাৰ্ট আহিব। ইয়াত পূৰণ চিনটোৱে কাটি কিনি ইয়াত যিটো কপি কৰিছিল তাত পাছ কৰি দিয়ক। তেতিয়া আপোনাৰ তললৈ আহি চাওক, আপোনাৰ হিন্দীত আহিলে। হিন্দীটোক আপুনি অসমীয়া কৰি ল'ব পাৰে, পঢ়ি চাব পাৰে। ইয়াত কি টেক ফৰ এন ক্ৰিয়েটিভ सीरीज और लाइव के साथ चीज़ों को मिलाई, এই সব ইয়াত লিখি দিছে। ইয়াক হিন্দীত আমি কৰি থৈছিলোঁ কাৰণে হিন্দী আহিলে। এতিয়া অসমীয়া কৰি লৈছোঁ। এই অসমীয়াত আপুনি তললৈ আহক। এতিয়া আপুনি অসমীয়াত পাই যাব। এতিয়া ইয়াত দেখক ট্ৰেকত থাকিবলৈ টিপছিল ষ্টিচ আৰু লাইভৰ সৈতে কথাবোৰ মিলাই লওক। আপোনাৰ দৰ্শকৰ সৈতে সহযোগ কৰিবলৈ যদি এনেধৰণে যিকোনো ভাষাত আপুনি কিবা লিখা পায়, তাক আপুনি পঢ়িব বিচাৰিছে, তেনেহ'লে আপুনি তাক স্ক্ৰীনশ্বট মাৰি টেক্সট স্কেনাৰত গৈ ক্ৰপ কৰি তাক কপি কৰি আনি মিনিং ইন হিন্দী টু ইংলিছ চাৰ্চ কৰি তাত আপুনি পেষ্ট কৰক। পেষ্ট কৰাৰ পিছত তাক আপোনাৰ ভাষাত আপুনি চইচ কৰি তাক ভালকৈ এনেদৰে পঢ়ি ল'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰি দিব, আৰু যদি জানিব বিচাৰে কিবা, তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব যে কিহৰ বিষয়ে আপোনালোকে জানিব বিচাৰিছে। যদি আমাৰ চেনেলটোলৈ আপুনি নতুনকৈ আহিছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই থৈ যাব। তেতিয়া আমি যিকোনো ভিডিঅ' এৰিলে তেতিয়া আপোনালোকে তাৎক্ষণিকভাৱে পাই যাব। গতিকে আজিলৈ ভিডিঅ' ইমানেই। ধন্যবাদ।